নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ মই বাৰুকৈ স্বাগতম জনাইছোঁ। আজি যাওঁ আহক নুমলীগড়ত থকা পুৰণা বাবা থান। আমি আহি পালোহি পুৰণা বাবা থান। চাওঁ আহক ওপৰলৈ গৈ কি কিনো আছে ইয়াত। নামতে দিগদাৰ মাথা ভৰা মানুহ হয় ঘূৰাই থাকে ওপৰলৈ গৈ উঠি ভৰি বিষাই গৈছিল, গতিকে ইয়াতে অকণমান বহি ল'লোঁ। আকৌ ওপৰলৈ উঠি গৈ আছোঁ। অৱশেষত পালোহি পুৰণা বাবা থান। বাবা থানৰ কিছু কথা জানো আহক। এই মন্দিৰভাগ পীতাম্বৰ কন্দলীয়ে স্থাপন কৰিছিল বুলি জনালে। ইয়াৰে ভগ্নাৱশেষ নি নতুন বাবা থান স্থাপন কৰিছিল বুলিও জনা যায়। যদি বাবা থানৰ বিষয়ে কিবা ভুলকৈ কৈছোঁ তেতিয়া মাফ কৰিব। যদি আপুনি বাবা থানৰ বিষয়ে কিছু কথা জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব।
ইয়ালৈ আহি বহুত ভাল লাগিল। আপোনালোকো আহিব পাৰে, ভাল পাব আহি। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।